তো হেল্ল' বন্ধুসকল, আজি এই ভিডিঅ'টোত আমি শিকিম ফেচবুক প্ৰফাইল কেনেকৈ লক আৰু আনলক কৰিব পাৰি। সো ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আহক তেন্তে আমি ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। সো লেটস ষ্টাৰ্ট দ্য ভিডিঅ'। প্ৰথমে ফাৰ্ষ্ট আপুনি আপোনাৰ মোবাইলত থকা ফেচবুক এপটো ওপেন কৰক। ওপেন কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস খুলিব। আপুনি নিশ্চয় আপোনাৰ মোবাইলত দেখা পাব 3 হৰিজন্টেল লাইনৰ এটা অপচন এটা আছে, যিটো ৰাইট কৰ্নাৰত আছে। ফেচবুকৰ এপ ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব। ইয়াত ক'তো ক্লিক নকৰি আপুনি তললৈ আহি থাকক। লাহে লাহে মোষ্ট ৰিসেন্ট অপচনটো দেখা পাব। তাৰ তলতে আছে সেটিং অপচনটো, নাইবা ডাৰ্ক মোডৰ ওপৰতে আছে সেটিং অপচনটো। ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত ঠিক এনেদৰে ইন্টাৰফেস খুলি আহিব। ইয়াত ক'তো ক্লিক নকৰি তললৈ আহি থাকক। তললৈ আহি থাকক। ইয়াত আপুনি প্ৰাইভেচি সেটিং বুলি অপচন এটা দেখা পাব। তাৰ তলতে আছে প্ৰফাইল লকিং আৰু ফেস ৰিকগনিশ্যন অপচনটো ওপৰতে আছে। আপুনি নিশ্চয় দেখা পাইছে আপোনাৰ মোবাইলত। এই অপচনটো ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস খুলি আহিব, য'ত লিখা থকা দেখা পাব লক ইউৰ প্ৰফাইল। এই অপচনটো ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এটা অপচন আহিব, ওকে বুলি ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপুনি দেখা পাইছে যে এই প্ৰফাইলটো লক হৈ গৈছে। যদি আপুনি আপোনাৰ একাউণ্টটো আনলক কৰিব বিচাৰে তেন্তে একো কৰিব নালাগে, সিম্পল এই লক অপচনটো ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত দুটা অপচন আহিব, ইনভাইট ফ্ৰেণ্ডছ আৰু আনলক। এই আনলক অপচন ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এটা ইন্টাৰফেস আহিব আৰু অপচন এটা আহিব, য'ত লিখা আছে আনলক ইউৰ প্ৰফাইল। এই আনলক ইউৰ প্ৰফাইল অপচনটো ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আকৌ ওকে অপচনটো আহিব। ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাইছে আপোনাৰ একাউণ্ট আনলক হৈ গৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেন্ট এণ্ড শ্বেয়াৰ কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি আপোনাৰ এনেকুৱা কিবা টেক ৰিলেটেড কিউৰি আছে তেন্তে কমেন্ট সেকশ্যনত জনাব। থেংক ইউ। জয় অসম। ধন্যবাদ।